হেল্ল' খবৰ ক খবৰ একদম বেয়া জাননে ঘৰৰ পৰা ওলাবই নহয় দিনটো চাগে কিন্তু দেই তোৰ লগত বহুত দিন বহিবলৈ পোৱা নাই মানে কি যে কবি নহয় আৰু ৱাইন শ্বপৰ ৰঙা পানী বটলত থাকে সঁচাকৈ আধৰুৱা সপোন আৰে একদম তোৰ মোৰ আধৰুৱা সপোন ঐ পিছে তই কি খাই আছ এইটো আৰে এইটো হৈছে আমুল তাজা সেইটো যদি ধৰিব পৰা নাই এইটোকেতো ধৰিব লাগিব ন ঐ পাৰিলে এইটো চিটুৱেশ্যনতে বিয়াখন পাতি ল কম খৰচতে হৈ যাব গম পাইছ নাই মই ঘৰৰ পৰা অনুমতি নিদিয়ালৈকে বিয়া নাপাতো কৈ দিছোঁ একদম আৰে তইনো কোন চাই ঘৰৰ পৰা অনুমতি লৈ কাম কৰিছ আজিলৈকে হা মাত্ৰ 20জন লোকক খুৱাব লাগে গম পাইছনে তই নুবুজ কিয় বাৰু আৰে মোলৈ ছোৱালী নপতে ঘৰৰ পৰা চাই দিব বুলিহে ৰৈ আছোঁ অঁ হ'ব বাদগে যা কৰোণা ভয় একদম নকৰিবি চেনিটাইজ থাকিব মোৰ হাতত কৰোণা নাথাকিব তোৰ ৰভা ঘৰত গম পালি ঐ হ'ব দে মই ঘৰৰ লগত পাতি চাম আজিয়ে পাতিম আৰু তোক কৈ আছোঁ এতিয়ালৈ বাই দে অঁ অ'কে বাই বাই অঁ হ'ব হে ভগৱান ৰাতিপুৱা বতৰ ডাউন দিনত লকডাউন আৰে মোৰ জীৱনটো কৰি দিছা শ্বট ডাউন কি হ'ব এই জীৱন কৰোণা নগ'লে কাৰ বাবে অ' দেতা এই কথা এটা আছিলে কি কথা ক মাৰে ঘৰত নাই কাম কৰি মাথা গৰম হৈ গৈছে একদম তাৰপৰানো কি হ'ল মা কামতহে বাহিৰত আছে আৰে মাৰে জানো ক'ৰ ছোৱালীজনী আমাৰ ঘৰত পঠাইছে কৰোণা লৈ আহে বুলিহে ভয় কি পাৰিলে ছোৱালীজনী মোলৈকে পঠাই দিব গম পাইছে নাই হেই চাম বাৰু দে থেংক ইউ ছ' মাছ দেই বা ফটো আপ কি জেছা অঁ আহিলে চাগে অঁ আহা ভিতৰলৈ আহা আংকল ভালনে আপোনাৰ এই ভাল নহয় অ' লকডাউন 2 প্ৰকাৰ জানানে ধনীবোৰৰ কাৰণে ছুটিৰ আনন্দ আৰু আমাৰবোৰৰ কাৰণে জীয়াই থকাৰ জীৱন যুদ্ধ অঁ হয় বাৰু কথাটো অ' দেতা ছোৱালীজনী দেখোন মোলৈ চা আহিছে মানে পঠিছে নি বাৰু অ' হেল্ল' হাঁহিছোঁ মানে এইটো নহয় তোমালৈ পঠিছোঁ তোমাৰ বান্দৰ নিচিনা চেহেৰাটো চাই হাঁহিছোঁ পিছে তুমি কি কৰি আছা এতিয়া অঁ মই এক্ট্ৰেছ হয় অভিনেত্ৰী বা এক্ট্ৰেছ চিনেমাত কোৱা নে চিৰিয়েলত কোৱা এই নহয় ইনষ্টাগ্ৰাম ৰিলছত পিছে তুমি কি কৰি আছা অঁ মোৰ ল'ৰা এইটো চ'লজাৰ দেশ কা চিপাহী বা চ'লজাৰ ক'ত কৰি আছা তুমি অঁ গেম আকৌ পাবজি কিন্তু সেইটো দেখোন কেতিয়াবাতে গ'ল গ'ল কিয়া নাহি আয়া নয়া ৰূপ লেকৰ আয়া